মোৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম অনুশীলনী 6.3। অনুশীলনী 6.3 এই 1ৰ পৰা 3 নম্বৰলৈকে আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। আজি আমি 4 নম্বৰৰ পৰা শিকিম। 4 নম্বৰত আছে আটাইতকৈ কি ক্ষুদ্ৰতম সংখ্যাৰে পূৰণ কৰিলে তলৰ সংখ্যাৰ প্ৰতিটো পূৰ্ণবৰ্গ হ'ব। তলত কিছুমান সংখ্যা দিয়া আছে, এই সংখ্যাৰ লগত আটাইতকৈ ক্ষুদ্ৰতম কি সংখ্যা পূৰণ কৰিলে এই সংখ্যাকেইটা পূৰ্ণবৰ্গ হ'ব। এনেকুৱা 15 আছে, এই 15ৰ লগত কি পূৰণ কৰিলে এই 15টো পূৰ্ণবৰ্গ সংখ্যা হ'ব। কেনেকৈ কৰিম চাই লোৱা। 1 নম্বৰত আছে 15, এই 15ৰ লগত কি সংখ্যা পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব। প্ৰথমে 15ৰ উৎপাদক উলিয়াই ল'ম। 15 ইয়াক যদি 3ৰে হৰণ কৰোঁ কেইবাৰ যাব? 5 বাৰ যাব। এইকেইটা পূৰণ কৰি দিম। 3 × 5 কিমান হ'ব? 15। এতিয়া এই 15ৰ লগত যদি আমি 15 পূৰণ কৰি দিওঁ তেতিয়া কি হ'ব? পূৰ্ণবৰ্গ সংখ্যা হ'ব। এই এনচাৰটো হ'ব 15। আমি কৰি চাওঁ, 15ৰ বৰ্গমূল উলিয়াই চাওঁ। তাৰমানে 15ৰ লগত আমি 15 পূৰণ কৰি চাওঁ। 5 5 25ৰ 5 2 5 7 5 1 5 12ৰ 2 কৰিব 1 1 আৰু 2 225। 225টো এটা পূৰ্ণবৰ্গ সংখ্যা। 4ৰ 1 নম্বৰ এনচাৰটো হ'ল 15। 2 নম্বৰত আছে 45, ইয়াৰ উৎপাদক উলিয়াই লওক। 45 3 দি হৰণ কৰি দিওঁ, কি যাব? এবাৰ থাকিব 1 15, 15ত 3 যাব 5 বাৰ, আকৌ 3 যাব 5 বাৰ। এতিয়া পালোঁ আমি 3 পালোঁ 2টা আৰু 5 পালোঁ 1টা। এতিয়া আমি কি কৰিম? এই যিটো 3 আৰু 3 জোৰ হিচাপত আছে সেই জোৰটো আমি নিলিখোঁ। যিটো জোৰ হিচাপত নাথাকে সেইটো হ'ব ইয়াৰ এনচাৰ। এই এনচাৰ হ'ব 5। তাৰমানে 45ৰ লগত যদি 5 পূৰণ কৰি দিওঁ তেতিয়া এই 45টো কি হৈ যাব? এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। প্ৰথম তোমালোকে এনেকৈ উৎপাদক উলিয়াই ল'বা। যিটো জোৰ হিচাপত আছে সেইটো থাকিব, সেইটো আমি নিলিখোঁ। জোৰ নথকা কি আছে? 5 আছে। ইয়াৰ এনচাৰটো হ'ব 5। এইটো হ'ল 2 নম্বৰ এনচাৰ। 3 নম্বৰটো চাওঁ। 3 নম্বৰত আছে 150, ইয়াৰ আগৰ নিচিনাই কৰিম। 150 2 দি ডিভাইড কৰি দিওঁ। 2 যাব কিমান? 7 বাৰ, কিমান হ'ব? 14 10, 10ত 2 যাব 5 বাৰ। 3 যাব 2 বাৰ, কিমান? 6 থাকিব 1 15, 15ত 3 যাব কিমান? 5 বাৰ। এতিয়া আকৌ 5 যাব 5। এতিয়া যিটো জোৰ হিচাপত আছে সেইটো আমি নিলিখোঁ, যিটো জোৰ হিচাপত নাই সেইটোৱে লিখিম। 5টো জোৰ হিচাপত আছে সেইটো নিলিখোঁ। ইয়াত জোৰ নথকা কি আছে? 2 আৰু 3, 2 × 3 কৰিলে পাম আমি 6। 2 নম্বৰ এনচাৰটো হ'ব 6। এনচাৰটো হ'ব 6। তোমালোকে এনেকৈ কাষত কৰি চাব পাৰিবা। তাৰপিছত 4 নম্বৰত আছে 175। 175 আমি আগৰ নিচিনা উৎপাদক উলিয়াই ল'ম। 175 175ক আমি 5ৰে হৰণ কৰি দিম। 5 যাব কেইবাৰ? 3 বাৰ। 15 থাকিব 2 25, 25ত 5 যাব 5, আকৌ 5 যাব কিমান? 5 যাব 7 বাৰ, আকৌ 7 যাব এবাৰ। এতিয়া 5টো আমি জোৰ হিচাপত পালোঁ, 7টো জোৰ হিচাপত পোৱা নাই। যিটো জোৰ হিচাপত পাওঁ সেইটো আমি নিলিখোঁ। 7টো জোৰ হিচাপত নাই, 7টো লিখিম। 7ৰ লগত 1 পূৰণ কৰিলে 7এ হ'ব। তাৰমানে ইয়াৰ এনচাৰটো হ'ব 7। এইটো হ'ল 4 নম্বৰৰ এনচাৰ। এতিয়া 5 নম্বৰটো কৰিম। 5ৰ 1 নম্বৰত আছে 8 15 আৰু 20ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো নিৰ্ণয় কৰা। প্ৰথম আমি 8 15 আৰু 20ৰ এলচিয়াম উলিয়াই ল'ম। 5ৰ 1 নম্বৰত আছে 8 15 আৰু 20। প্ৰথম আমি ইয়াৰ এলচিয়াম উলিয়াই ল'ম। 8 15 আৰু 20 2ৰে হৰণ যাব, 2 যাব 4 বাৰ। 15ত নেযায়, 15 নামি আহিব। 20ত যাব 10 বাৰ,
আকৌ 2ৰে যাব দুবাৰ যাব 15ত নাযায় 15 নামি আহিব 10ত যাব কিমান 5 বাৰ তে 5ৰে যাব 5 2ত নাযায় 2 নামি আহিব 15ত 5 যাব 3 বাৰ আৰু 5ত 5 যাব এবাৰ এতিয়া আকৌ 2 দি হৰণ কৰিম 2 2ত এবাৰ যাব 3ত নাযায় 3 নামি আহিব 1ত নাযায় 1 নামি আহিব আকৌ আমি 3 দি হৰণ কৰি দিম 3 1ত নাযায় 1 নামি আহিব 3ত যাব এবাৰ ইয়াত যাব নাযায় 1 নামি আহিব এতিয়া আমি কি কৰিম যিকেইটা মিল আছে মানে জোৰ বনাই লম যিকেইটা জোৰ নাই সেইকেইটা আমি লিখিম এতিয়া 2 টো জোৰ হিচাপত আছে 5 টো জোৰ হিচাপত নাই এই 2 টো জোৰ হিচাপত নাই এই 3 টো জোৰ হিচাপত নাই ইয়াক আমি কেনেকৈ লিখিব পাৰিম জোৰ নথকাখিনি লিখিম 5 into 2 into 3 তে 2 into 3 পূৰণ কৰিলে পাম 6 6ৰ লগত 5 পূৰণ কৰিলে হ'ব 30 এইটোৱে হ'ল 5ৰ 1 নম্বৰ প্ৰশ্ন এনসাৰ প্ৰথম আমি কি কৰিলোঁ ইয়াৰ এলচিয়াম উলিয়াই ল'লোঁ তাৰপিছত যিটো জোৰ আছে যিটো সংখ্যা জোৰ আছে সেই জোৰ থকাখিনি আমি লিখা নাই জোৰ নথকা সংখ্যাখিনি পূৰণ কৰি আমি কিমান পালোঁ 30 আমাৰ প্ৰশ্নটো কি কৈছিলে 8 15 আৰু 20ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো নিৰ্ণয় কৰা তে আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল 30 এতিয়া আমি 5ৰ 2 নম্বৰটো চাম ইয়াত আমি লিখি দিব পাৰি এতেকে আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল 30 5ৰ 2 নম্বৰত আছে 12 20 আৰু 25ৰে হৰণ কৰিব পৰা ক্ষুদ্ৰতম পূৰ্ণবৰ্গ সংখ্যাটো নিৰূপণ কৰা এইটো আমি আগৰ নিচিনা কৰিম 12 20 আৰু 25ৰ এলচিয়াম উলিয়াই ল'ম তো আমি 2 দি হৰণ কৰি দিম 6 10 25ত নাযায় 25 নামি আহিব আকৌ 2 দি যাব 3 বাৰ 5 বাৰ নাযায় 25টো নামি আহিব তে আমি 5 দি হৰণ কৰি দিম 5 3ত নাযায় 3 নামি আহিব 5ত 5 এবাৰ যাব 25ত 5 বাৰ যাব এবাৰ আমি আকৌ 5 দি কৰিব পাৰি 5 3ত নাযায় 3 নামি আহিব 1ত নাযায় 1 নামি আহিব 5ত 5 যাব এবাৰ আমি 3 দি হৰণ কৰিব পাৰি 3 3ত এবাৰ যাব 1ত নাযায় 1 নামি আহিব 1ত নাযায় 1 নামি আহিব এতিয়া আগৰ নিচিনা কৰিম আমি জোৰ বনাই ল'ম যেটো জোৰ হিচাপত আছে হেতু আমি নিলিখো যেটো জোৰ হিচাপত নাই হেতু লিখিম এই 2 টো জোৰ হিচাপত আছে 5 টো জোৰ হিচাপত আছে 3 টো জোৰ হিচাপত নাই এনসাৰটো হ'ব 3 লিখি দিব পাৰি তেকে ক্ষুদ্ৰতম পূৰ্ণবৰ্গ সংখ্যাটো হ'ল 3 এইটো হ'ল 5ৰ 2 নম্বৰ প্ৰশ্নৰ এনসাৰ তে আমি 6 নম্বৰটো চাম 6ৰ 1 নম্বৰত আছে 4032 কি ক্ষুদ্ৰতম সংখ্যাৰে হৰণ কৰিলে হৰণফলটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব সেই ভাগফলটোৰ বৰ্গমূল উলিওৱা যেটো আমি হৰণ কৰাৰ পিছত ভাগফল পাম সেই ভাগফলৰ আকৌ বৰ্গমূল উলিয়াব লাগে প্ৰথম ইয়াৰ আমি উৎপাদক উলিয়াই লম কেনেকৈ উলিয়াই লম চাই লোৱা প্ৰথম আমি 4032ৰ উৎপাদক উলিয়াই লম 2 ৰে হৰণ যাব 2 যাব দুবাৰ 0ত নাযায় নামি আহিব 3ত এবাৰ যাব থাকিব 1 12 12ত 2 যাব 6 বাৰ আকৌ 2 দি যাব এবাৰ যাব 0ত নাযায় এটো 1ত নাযায় 0 16ত 2 যাব 8 বাৰ আকৌ 2 দি যাব
2 যাব 10ত 5 বাৰ নেযায় 8ত যাব 4 বাৰ আকৌ 2 যাব দুবাৰ 4 থাকিব 1 10 10ত 2 যাব 5 বাৰ 4ত 2 যাব 2 বাৰ এতিয়া আকৌ 2 ৰে যাব এবাৰ যাব দুবাৰ 4 1 12 12ত 2 যাব কিমান 6 বাৰ আকৌ 2 ৰে যাব 2 যাব 12ত 6 বাৰ 6ত যাব 3 বাৰ এতিয়া 3 ৰে যাব 3 যাব দুবাৰ এবাৰ আকৌ 3 ৰে যাব 3 যাব 7 বাৰ যদি আমি 7 ৰে হৰণ কৰি দিওঁ তে 1 ওলাব 7 যাব এবাৰ এতিয়া আমি আগৰ নিচিনাই জোৰ বনাই ল'ম যেটো জোৰ হিচাপত নাই হেতুৱে লিখিম এইটো জোৰ হিচাপত আছে এইটো জোৰ হিচাপত আছে এইটো জোৰ হিচাপত আছে এই 3 টো জোৰ হিচাপত আছে অকল 7 টো হে জোৰ হিচাপত নাই তে আমি লিখিম তোমালোকে তলত লিখিবা মই ইয়াত লিখি দিছো এটাকে 4032 7 ক্ষুদ্রতম ক্ষুদ্রতম 7 ক্ষুদ্রতম সংখ্যাৰে হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব তাৰমানে এই সংখ্যাটোক যদি আমি 7 ৰে হৰণ কৰি দিও তেতিয়া কি হ'ব সংখ্যাটো পূৰ্ণবৰ্গ হ'ব আকৌ আমাৰ কি কৈছে যে ভাগফলটোৰ বৰ্গমূল উলিওৱা এতিয়া ভাগফলৰ বৰ্গমূল উলিয়াব লাগে তো কেনেকৈ উলিয়াম চোৱা এতেকে আমি কি কৰিলো প্ৰথম এই 2 টো জোৰ বনালো এইটো জোৰ বনালো এইটো জোৰ বনালো এই 3 টো জোৰ বনালো আৰু 7 টো জোৰ হিচাপত নাই এতিয়া আমি কি কৰিম যিকেটা জোৰ আছে এই প্ৰতিটো জোৰৰ পৰা এটা এটা সংখ্যা লম এই 2 টো জোৰ হিচাপত আছে ইয়াৰ পৰা এটা 2 লম পূৰণ কৰি দিম ইনটু এই দুটা 2 জোৰ হিচাপত আছে ইয়াৰ পৰা এটা 2 লম ইনটু আকৌ এই দুটা 2 জোৰ হিচাপত আছে ইয়াৰ পৰা এটা 2 লম ইনটু আকৌ এই দুটা 3 জোৰ হিচাপত আছে এটা 3 লম এতিয়া এখিনি আমি পূৰণ কৰি দিম 2 into 2 4 4 into 2 8 8 into 3 24 এটো হল 6 ৰ 1 নম্বৰ প্ৰশ্নৰ এনসাৰ 6 ৰ 2 নম্বৰত আছে 14112 কি আটাইতকৈ সৰু সংখ্যাৰে পূৰণ কৰিলে পূৰণফলটো পূৰ্ণবৰ্গ হ'ব সেই পূৰণফলটোৰ বৰ্গমূল কিমান যেটো পূৰণফল পাম এই পূৰণফলৰ বৰ্গমূলটো কিমান হ'ব হেতু উলিয়াব লাগে আগৰ নিচিনা আমি উৎপাদক উলিয়াই লম 14112 2 দি হৰণ কৰিম 2 যাব 7 বাৰ 1ত নেযায় 0 11 11ত 2 যাব 5 বাৰ 10 থাকিব 1 12 12ত 2 যাব 6 বাৰ আকৌ 2 ৰে যাব 2 যাব 3 বাৰ 6 1 10 10ত 2 যাব কিমান 5 বাৰ 5ত 2 যাব 2 বাৰ 4 হ'ব 1 থাকিব 16 16ত 2 যাব 8 বাৰ আকৌ 2 ৰে যাব এবাৰ 1 15ত 15ত 2 যাব কিমান 7 বাৰ 1 থাকিব 12 12ত 2 যাব 6 বাৰ 8ত 2 যাব 4 বাৰ আকৌ 2 ৰে যাব 2 যাব 15ত 17ত 8 বাৰ 16 থাকিব 1 16 16ত 2 যাব 8 বাৰ 4ত যাব 2 বাৰ আকৌ 2 ৰে যাব 2 যাব 4 বাৰ এবাৰ এটা 2 ৰে না যায় এটা 3 ৰে যাব 3 যাব এবাৰ থাকিব 1 14 14ত 3 যাব 4 বাৰ হ'ব 12 12 থাকিব 2 21 21ত 3 যাব কিমান 7 বাৰ এতিয়া আকৌ
3 ৰে যাব 3 যাব 4 বাৰ কিমান হ'ব 12 থাকিব 2 27 3 যাব কিমান 9 বাৰ এতিয়া 49 7 ৰে যাব 7 যাব 7 বাৰ এতিয়া আমি সেই আগৰ নিচিনা জোৰ বনাই লওঁ এইটোটো এটা জোৰ এইটোটো এটা জোৰ এইটোটো জোৰ হিচাপত নাই এই 3 টো জোৰ হিচাপত আছে 7 টো জোৰ হিচাপত আছে তাৰ মানে ক্ষুদ্ৰতম সংখ্যাটো হ'ব 2 মই ইফালে লিখি দিছো এটাকে ক্ষুদ্ৰতম সংখ্যাটো হ'ব 2 আমাৰ কি কৈছিল আকৌ যে সেই পূৰণ ফলটোৰ বৰ্গমূল নিৰ্ণয় কৰা এতিয়া আমি ইয়াৰ আকৌ বৰ্গমূল নিৰ্ণয় কৰিব লাগিব বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰিম এইটো জোৰ হিচাপত আছে ইয়াৰ পৰা এটা 2 লম এইটো জোৰ হিচাপত আছে ইয়াৰ পৰা এটা 2 লম এই 3 দুটা আছে ইয়াৰ পৰা এটা 3 লম এই 7 দুটা আছে ইয়াৰ পৰা এটা 7 লম আৰু এই 2 টো যে জোৰ হিচাপত নাই সেইটো আমি ল'ব লাগিব তেছৱা 6 ৰ 1 নম্বৰত আমাৰ কি কৈছিলে হৰণ কৰিব দিছিলে সেই কাৰণে যিকেটা জোৰ হিচাপত আছিলে সেইকেটা লৈছিলো কিন্তু ইয়াত আমাৰ পূৰণফল নিৰ্ণয় কৰিব দিছে তে পূৰণফল হলে যিকেটা জোৰ হিচাপত থাকিব তাৰ পৰা এটা এটা ল'ব লাগিব আৰু যেটো জোৰ হিচাপত নাথাকে হেটো ল'ব লাগিব তে ক্ষুদ্ৰতম সংখ্যাটো পালো 2 দিয়াৰ পৰ তোমালোকে এনেকে নকৰিবা মই এনেকে দেখুৱাই দিছো তোমালোকে এনেকে যদি জোৰ বনাই লোৱা পেন্সিলেৰে বনাবা আকৌ পৰীক্ষাত আহিলে মুহাই দিবা তোমালোকক বুজি পোৱা যাতে প্ৰবলেম নহয় সেই কাৰণে মই এনেকে দেখুৱাই দিছো এই দুটা টুৰ পৰা এটা 2 লম ইনটু এই দুটা টুৰ পৰা এটা 2 লম ইনটু আকৌ এইটোটো জোৰ হিচাপত নাই এই টুটো ল'ব লাগিব ইনটু যেটো পূৰণ কৰিব দিছে এই দুটা 3 পৰা এটা 3 লম ইনটু এই দুটা 7 ৰ পৰা এটা 7 লম এটাখিনি আমি পূৰণ কৰি দিম 2 into 2 4 4 into 2 8 8 into 3 24 into 7 তে 24 লগত যদি আমি 7 পূৰণ কৰি দিও কিমান হ'ব 168 এটো হল 6 ৰ 2 নম্বৰ প্ৰশ্নৰ এনসাৰ 7 নম্বৰত আছে এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মুঠ সংখ্যা 1024 জন এওঁলোকক পুৱাৰ প্ৰাৰ্থনা সভাত এনেকৈ শাৰী পাতি থিয় হ'বলৈ কোৱা হ'ল যাতে শাৰীৰ সংখ্যা আৰু প্ৰতি শাৰীত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সমান হয় শাৰীৰ সংখ্যা আৰু প্ৰতি শাৰীত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰা তাৰমানে এখন স্কুলত ছাত্ৰ-ছাত্ৰী আছে 1024 জন ৰাতিপুৱাৰ ভাগত প্ৰাৰ্থনা হয় এই প্ৰাৰ্থনা সভাত সিহঁতক মানে এনেকৈ থিয় দিব ক'লে যে শাৰীৰ সংখ্যা আৰু প্ৰতি শাৰীৰ সংখ্যা সমান আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সমান হয় এনেকুৱা ধৰণৰ অংক থাকিলে তোমালোকে প্ৰথম কি কৰিবা এই 1024 ৰ উৎপাদক উলিয়াই লবা এই উৎপাদক ওলোৱাৰ পিছত এই সংখ্যাটো আমি বৰ্গমূল নিৰ্ণয় কৰি দিম বৰ্গমূল নিৰ্ণয় কৰিলে শাৰীৰ সংখ্যা ওলাব আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ওলাব কেনেকৈ কৰিম চাই লোৱা 7 নম্বৰত প্ৰথম আমি 1024 ইয়াৰ উৎপাদক উলিয়াই লম 2 যাব 5 বাৰ এবাৰ দুবাৰ আকৌ 2 যাব দুবাৰ থাকিব 1 11 11 ত 2 যাব 5 বাৰ 10 হ'ব আকৌ 1 থাকিব 12 ত 2 যাব 6 বাৰ আকৌ 2 যাব এবাৰ দুবাৰ 8 বাৰ আকৌ 2 যাব 6 বাৰ 4 বাৰ আকৌ 2 যাব 3 বাৰ দুবাৰ আকৌ 2 ৰে যাব এবাৰ 6 বাৰ আকৌ 2 ৰে যাব 8 বাৰ যাব আকৌ 2 যাব 4 বাৰ আকৌ 2 যাব দুবাৰ আকৌ 2 যাব এবাৰ তোমালোকে মনত ৰাখিবা এই শাৰীৰ সংখ্যা উলিয়াবলৈ হলে এই 1024 ৰ বৰ্গমূল উলিয়াব লাগিব কেনেকৈ উলিয়াব লাগে তোমালোকে আগত পাইছাই therefore root over 1024 1024
1024 সলনিত আমি 2 লিখিব পাৰি কেইটা 1 2 3 4 5 6 7 8 9 10 10টা 2 লিখিব পাৰি 1 2 3 4 5 6 7 8 9 10 বৰ্গমূল কেনেকৈ উলিয়াম এই দুটা জোৰ বনাম এইটো এটা জোৰ বনাম এইটো এটা জোৰ বনাম এইটো এটা জোৰ বনাম এইটো এটা জোৰ বনাম আৰু এইটো জোৰৰ পৰা এটা বাহিৰত লৈ আহিলে বৰ্গমূলটো কেনসেল হৈ যাব 2 ইনটু এই দুটা টুৰ পৰা এটা 2 লম 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 এতিয়া পূৰণ কৰিলে কিমান হ'ব 2 2 4 8 16 16 2 পূৰণ কৰিলে হ'ব 32 আমি শাৰীৰ সংখ্যা পালো কিমান 32 এতেকে শাৰীৰ সংখ্যা সমান 32 আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উলিয়াব দিছিলে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কি হ'ব এই 32 এ হ'ব এতেকে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সমান 32 এইটো হল 8 নম্বৰ প্ৰশ্নৰ এনসাৰ তোমালোকে এনেকুৱা জোৰ বনাই যদি পৰীক্ষাত আহে এনেকুৱা জোৰ বনাবা পেন্সিলেৰে বনাবা আকৌ মোহাই দিবা একচুয়ালি এটো বনাব নালাগে তোমালোকৰ যাতে প্ৰবলেম নহয় সেই কাৰণে মই বনাই দিছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো চাম 8 নম্বৰত আছে এখন চাহ বাগিচাত চাহ পুলিৰ শাৰী আৰু প্ৰতি শাৰীত থকা চাহ পুলিৰ সংখ্যা সমান শাৰী আৰু প্ৰতি শাৰীত থকা চাহ পুলিৰ সংখ্যা সমানে আছে বাগিচাখনত 835 টা পুলি যোগান ধৰা হল এই বাগিচাখনত কি কৈছে 835 টা পুলি যোগান ধৰিছে কিন্তু দেখা গল যে ওপৰৰ শৰ্তমতে পুলি ৰুবলৈ হলে আৰু কেইটামান চাহ পুলিৰ প্ৰয়োজন হয় আৰু কিমানটা চাহ পুলিৰ প্ৰয়োজন হয় হেতু আমি উলিয়াব লাগিব প্ৰথম আমি কি কৰিম এই 835 ৰ ওচৰৰ সংখ্যা উলিয়াই লম আৰু যেটো ওচৰৰ সংখ্যা পাম সেই ওচৰৰ সংখ্যাটোৰ পৰা 835 টো বিয়োগ কৰি দিম বিয়োগ কৰিলে যিমান পাম হেতুৱে হ'ব চাহপুলিৰ সংখ্যা মানে কিমানটা চাহপুলি লাগে যেটো বিয়োগফল পাম সেই বিয়োগফলটো হ'ব এই চাহপুলিৰ সংখ্যা তে 8 নম্বৰটো আছে আমাৰ 835 টা পুলি বাগিচাখনত ৰুবলৈ আৰু কিমানটা চাহপুলিৰ প্ৰয়োজন হয় হেতু নিৰ্ণয় কৰিব লাগে প্ৰথম আমি 835 ৰ ওচৰৰ সংখ্যা উলিয়াই লম 28 ৰ যদি আমি বৰ্গ কৰি দিও 28 ৰ বৰ্গ কৰিলে তাৰমানে 28 * 28 কৰিলে পাম আমি 784 এটো ওচৰৰ সংখ্যা নহয় এটো কি হ'ব সৰু হ'ব 28 টো কি হ'ব এটো সৰু হ'ব এতিয়া যদি আমি 29 ৰ বৰ্গ কৰি দিও 29 ৰ বৰ্গ কৰিলে পাম আমি 841 এতিয়া কি হ'ব 835 তকৈ কি হৈছে ডাঙৰ হৈছে এতিয়া এই 841 ৰ পৰা আমি 835 টো বিয়োগ কৰি দিম যেটো বিয়োগফল পাম হেতুৱে হ'ব পুলিৰ সংখ্যা এতেকে পুলি লাগিব সমান 841 বিয়োগ 835 দিয়া 841 ৰ পৰা যদি আমি 835 মাইনাস কৰি দিও পাম 6 তাৰমানে আৰু 6টা পুলি লাগিব এটো হল 8 নম্বৰ প্ৰশ্নৰ এনসাৰ